12 তাৰিখে আমাৰ বিশাল জনজাতি সন্মিলন আপোনালোক বাৰ্তা প্ৰেৰকসকলে আমাৰ লগত থাকি সহযোগ কৰি আমাৰ দাবীৰ সম্বন্ধে আপোনালোকে বিভিন্ন পৰ্যায়ত আপোনালোকে যাতে প্ৰচাৰ কৰে আমাৰ আশা থাকিল, আমাৰ অনুৰোধ থাকিল। তেওঁলোক হৈছে জনজাতি আৰু এই আমাৰ জনজাতিসকলৰ যি পৰম্পৰা, যি ধৰ্ম বিশ্বাস যিসকলে ত্যাগ কৰিছে ইতিমধ্যে, তেওঁলোক জনজাতিৰ মৰ্যাদা সুবিধাখিনি পোৱাটো তেওঁলোকে বিচাৰিব নোৱাৰিব। সেই সুবিধাখিনি জনজাতিসকলৰ কাৰণে সুৰক্ষিত হৈ থাকিব লাগিব। আৰু বৰ্তমান আমি গম পাইছোঁ যিসকল জনজাতি নিজৰ ধৰ্ম সংস্কৃতি তেওঁলোক মোহাৰি তেওঁলোকে অন্য ধৰ্ম সংস্কৃতি গ্ৰহণ কৰাৰ পিছতো জনজাতিসকলে পাব লগাখিনি সুবিধাখিনি তেওঁলোকে আদায়ো কৰি আছে আৰু আনফালে সংখ্যালঘুসকলৰ যি সংৰক্ষিত যি সুবিধা আছে সেইটোও তেওঁলোকে গ্ৰহণ কৰি থকা হৈছে। গতিকে আমি কেন্দ্ৰীয় চৰকাৰক আমি দাবী জনাইছোঁ যে আমাৰ পাব লগাখিনি সুবিধা কেৱল আমাৰ কাৰণে সুৰক্ষিত হৈ থাকিব লাগিব, অন্য ধৰ্মাৱলম্বীসকলে যাতে আমাৰ পাব লগাখিনি অধিকাৰ তেওঁলোকে যাতে আদায় নকৰে। এইটো হৈছে আমাৰ মুখ্য উদ্দেশ্য। আমি বিশাল জনজাতি সন্মিলনৰ আয়োজন কৰিছোঁ। মানে কাৰ্বি আংলঙত যিমান জনজাতি আছে সকলোকে আমি আহ্বান কৰিছোঁ আৰু সেইদিনাখন আমি সকলো জনজাতি মিলি এটা বিশাল জনজাতি সন্মিলনৰ কথা চিন্তা কৰিছোঁ। আৰু এই সন্মিলন এনেধৰণৰ সন্মিলন কেৱল আমি ডিফুত কৰা নাই, কেৱল ডিফুত কৰিব বিচৰা নাই, সমগ্ৰ ভাৰতবৰ্ষতে প্ৰতিটো জিলাৰ মুখ্য স্থানত তেখেতে ক'লে আৰু অসমতো ইতিমধ্যে বহুতো জিলা কেন্দ্ৰত আমি এই সন্মিলন আয়োজন কৰা আমি দেখিছোঁ। গতিকে আমি আশা কৰিছোঁ এই বিষয়ে ইতিমধ্যে আমাৰ সম্পাদকে ক'লে যে এই বিষয়বস্তু কেৱল কাৰ্বি আংলঙত নহয়, অসমত নহয়, সমগ্ৰ ভাৰতবৰ্ষতে আজিৰ পৰা নহয় 1950 চনৰ পৰা যিদিনাখন নেকি আমাৰ সংবিধান সংসদত উপস্থাপন কৰিছিল, ঘোষণা কৰিছিল, সেইদিনাখনৰ পৰা এই বিষয়বস্তুৰ ওপৰত আলোচনা সমালোচনা চলি আছিল। কিন্তু দুৰ্ভাগ্য যে কোনো ধৰণৰ আগবঢ়া নাছিল। 1970 চনত কাৰ্তিক উৰাংদেৱে নিজে সাংসদ হৈ তেওঁ এই আন্দোলনৰ সপক্ষে তেওঁ থিয় দিছিল আৰু প্ৰায় 350 সাংসদৰ তেওঁ চহী গ্ৰহণ কৰি মানে তেওঁ স্মাৰক পত্ৰ মেমৰেণ্ডাম প্ৰদান কৰা হৈছে। কিন্তু দুৰ্ভাগ্যবশতঃ তেওঁ 1971 চনত দেহাৱসান হ'ল। তাৰপিছত কিছুদিন এই বিষয়বস্তু কিছুদিন স্থগিত হ'ল আৰু 2006 চনত বৰ্তমান জনজাতি ধৰ্ম সংস্কৃতি সুৰক্ষা মঞ্চ এই মঞ্চ গঠন কৰা হৈছিল আৰু পদে পদে বিভিন্ন সময়ত চৰকাৰক বিভিন্ন ধৰণৰ দাবী আহ্বান কৰা হৈছিল। আৰু আজিও আমি ইতিমধ্যে উল্লেখ কৰা খ্ৰীষ্টান ধৰ্ম বা মুছলমানৰ বিৰোধী আমি নহওঁ, তেওঁলোকৰ ধৰ্ম সম্বন্ধে আমি কোনো ধৰণৰ আলোচনা আমি কৰিব নিবিচাৰোঁ। কিন্তু আমাৰ গণতান্ত্ৰিক অধিকাৰ পাব লগাখিনি আমি পোৱাটো বিচাৰিছোঁ। সেইকাৰণে আমি কেন্দ্ৰীয় চৰকাৰক আমি দাবী জনাইছোঁ যে আমাৰ ধৰ্ম সংস্কৃতি যাতে সুৰক্ষিত হয়, মানে জনজাতিসকল। আৰু আমাৰ ইতিমধ্যে JPC জইণ্ট পাৰ্লিয়ামেণ্ট কমিটিত পাছ কৰা হৈছে আৰু সংসদত চৰকাৰক দাবী দিয়া হৈছে জনজাতিক কাক কৰে, জনজাতি যি হওক প্ৰকৃতিক পূজা কৰে, নদ নদী পৰ্বত পাহাৰ শিল বালি ইটাক এনেধৰণৰ পূজা পাতল যিসকলে কৰে